গোলাঘাট লালিগুৰ কাণ্ডৰ খলনায়কৰ প্ৰতি দৰত আৰক্ষী তথা আবকাৰী বিভাগৰ লালিগুৰসহ আটক কৰা লালচন্দক মুকলি কৰি দিলে আৰক্ষীয়ে। তাৰ পিছতে জাঙুৰ খাই উঠিছে গোলাঘাটৰ দল সংগঠন। স্থানীয় লোক তথা দল সংগঠনৰ অভিযোগ, ধনৰ বিনিময়ত আৰক্ষীয়ে মুকলি কৰি দিছে লালচন্দক। চুলাই কাণ্ডৰ খলনায়কৰ প্ৰতি আৰক্ষী আবকাৰীৰ দৰত। মহিলাই আটক কৰা লালচন্দক আৰক্ষীৰ ৰাজ আতিথ্য। লালিগুৰসহ আটক কৰা লালক মোকলাই দিলে আৰক্ষীয়ে। লালচন্দ আগৰৱালা দেশ কঁপাই যোৱা চুলাই কাণ্ডৰ মূল খলনায়ক লালচন্দ আগৰৱালা। এইজন লালচন্দ আগৰৱালাই যোগান ধৰা লালিগুৰৰ পৰাই গোলাঘাটৰ অলিয়ে গলিয়ে প্ৰস্তুত হৈছিল চুলাই মদ। সেই বিষাক্ত সুৰা সেৱন কৰি দুখন জিলাত মৃত্যু হৈছিল 165 জন লোকৰ। দেশ কঁপাই যোৱা সেই ঘটনাৰ পাছতে ৰাজ্য প্ৰশাসনে নিষিদ্ধ কৰিছিল লালিগুৰৰ বেহা। লগে লগে আত্মগোপন কৰিছিল নিষিদ্ধ বেহাৰ আঁৰৰ এইজন খলনায়ক লালচন্দ আগৰৱালাই। বৃহস্পতিবাৰে সেইজন লালচন্দেই দেৰগাঁও ৰঙামাটিৰ গুদামলৈ এখন ডাম্পাৰেৰে সৰবৰাহ কৰিলে কুইণ্টলে কুইণ্টলে লালিগুৰ। এই কথা গম পোৱাৰ পাছতে মদমুক্ত অসম দাবী সমিতিৰ এদল মহিলাই লালিগুৰৰ সৈতে আটক কৰিলে কুখ্যাত ব্যৱসায়ী লালচন্দ আগৰৱালা। লালিগুৰটো আমি বন্ধ কৰা হৈছিল, তথাপি সি বেছি আছে। আৰু যেতিয়া আমি দিছিলো তেতিয়া সি লংকানে কৰবা পলাই গ'ল। একদম ফেৰত আনিছে, গাড়ীটো ৰেষ্ট কৰিব লাগিব। লালচন্দ আগৰৱালা নাম হৈ যায়। সি টকাতে মেনেজ হৈ যায় সব জেগাতে। লালিগুৰ মজুত কৰা লালক আটক কৰাৰ পাছত আৰক্ষী আবকাৰীৰ সৈতে যোগাযোগ কৰিও কোনো সুফল নাপালে মদমুক্ত অসম দাবী সমিতিৰ বিষয়ববীয়াই। পুলিচে নোৱাৰাৰ পিছত লালিগুৰসহ হাতে লোটে ধৰি দেৰগাঁও থানাক সমজাই দিয়া হ'ল। দেৰগাঁও থানাক সমজাই দিয়াৰ পিছত এছপিক ফোন কৰা হ'ল। এছপিয়ে ক'লে যে এইটো আমাৰ কাম নহয়, আবকাৰী কাম। আবকাৰীক ফোন কৰা হ'ল যে এইটো ডিচিয়ে কৰিব পাৰিব, আমি নোৱাৰোঁ। তাৰপৰা ডিচিক কোৱা লাগিলে, ডিচিক ফোন কৰিলে ডিচিয়ে ফোনে ৰিচিভ নকৰিলে। উত্তপ্ত পৰিস্থিতি দেখি অৱশেষত ঘটনাস্থলীত উপস্থিত হোৱা দেৰগাঁও আৰক্ষীয়ে থানালৈ লৈ গ'ল চুলাই কাণ্ডৰ মূল খলনায়ক লালচন্দক। আৰক্ষীৰ সন্মুখতে লালে দিলে এক আজব ভাষ্য। জাগিৰোডৰ পৰা পেলাই দিবলৈ হেনো ডাম্পাৰেৰে দেৰগাঁৱলৈ কঢ়িয়াই আনিছিল দমে দমে লালিগুৰ। লালচন্দ আগৰৱালাৰ এই আজব ভাষ্যত পতিয়ন গৈ নিশাৰ ভাগতে আৰক্ষীয়ে মোকলাই দিলে নিষিদ্ধ লালিগুৰৰ কুখ্যাত ব্যৱসায়ীগৰাকীক। আৰক্ষী আৰু আবকাৰীৰ এই কাণ্ডত জাঙুৰ খাই উঠিছে গোলাঘাটৰ বিভিন্ন দল সংগঠন। লালচন্দৰ কাৰণে ইমান মানুহ মৰিলে, তাৰপিছত সেই মানুহটোক যেতিয়া ৰাইজৰ ৰোষত পৰাৰ ভয়ত তাক পুলিচে লৈ আহিলে, লৈ অহাৰ পিছত থানাত আতিথ্য কৰি তেখেতক আকৌ প্ৰশাসন আবকাৰী সকলোৱে ইটোৱে অৰিয়া অৰি কৰি পেলাই এক ৰাজনৈতিক মহলৰ নিৰ্দেশত ৰাতি তেখেতক মুকলি কৰি দিয়া হ'ল। গোলাঘাটৰ পৰা ৰোহিত গগৈৰ ৰিপৰ্ট, নিউজ 18।